গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আজি ৰাতিপুৱাই মই ব্লগটো আৰম্ভ কৰি দিলোঁ। কিহৰ কাৰণে আজি বহুত স্পেচিয়েল দিন হয়। কিয় স্পেচিয়েল দিন বুলি ক'লোঁ, আজি বছৰেকৰ মূৰত হোৱা আমাৰ অসমীয়া মানুহৰ বিহুকেইটাৰ মাজত এটা বিহু আজি। সেই বিহুটো হ'ল কাতি বিহু। আজি কাতি বিহু, তাকে আজি কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাইছোঁ। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। দাঁত ব্ৰাছ কৰাৰ পৰাই কৰোঁ। এয়া কলগেট আৰু ব্ৰাছ লৈ ল'লোঁ। প্ৰথমে ব্ৰাছ কৰি লওঁ, কলগেট লগাই লওঁ, তাৰপিছত ব্ৰাছ কৰোঁ। ব্ৰাছ কৰি কেনেহে বেলেগ কাম কৰিম। একেবাৰে ভালমতে দণ্ড মাজত কৰি লওঁ, তাৰপিছত কাম কৰা ষ্টাৰ্ট কৰি দিম আৰু আপোনালোকে কি কয় চাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ। ৰাতিপুৱাই সূৰ্যটো চাই বহুত ভাল লাগিছে। চাওক, আৰু আজি কুঁৱলী পৰি আছে, ইমান ভাল লাগিছে। আৰু লাহে লাহে কুঁৱলী পৰিব ধৰিছে আৰু ঠাণ্ডাও বাঢ়িব আৰু কি কয়। এইপিনে লাইটটো জ্বলাই থৈ দিছোঁ, বন্ধ কৰি দিওঁ ব'লক। একদম ফ্ৰেছ হৈ আহিলোঁ, মুখ হাত ধুই। এতিয়া ব'লক গোবৰ আনো গৈ, কিয় কাৰণে মুচিব লাগিব ন। ব'লক ইয়াৰ পৰাই ল'ব লাগিব গোবৰ, কিয় কাৰণে আমাৰ ঘৰতে গৰু নাই, সেইকাৰণে ইয়াৰ পৰাই লৈ যাওঁ। ব'লক মানুহক সুধি ল'ব লাগিব এতিয়া উঠিছেনে নাইবা। গোবৰ লৈ যাওঁ না আমি মানুহ ঠাই নাই নেকি, গোবৰ লৈ যাওঁ। দাদা নুমুচ। ইয়াৰ পৰাই ভালমতে গোবৰখিনি বুটলি লৈ লওঁ, তাৰপিছত মচিব লাগিব গৈ। সেয়া একদম ধুনীয়াকৈ হাত থৈ দিছে একেবাৰে। গোবৰ তোলা হাতখন ভালমতে ধুই লওঁ, ধুই লৈ কিনে তাৰপিছত চোতাল খাওঁগৈ। এতিয়া ভালমতে মাটিখিনি খান্দি লওঁ, তাৰপিছত ঘৰৰ বান্দাখন মুচো গৈ। ব'লক সেয়া ভালমতে কৰি লৈছোঁ আৰু এতিয়া মুচোঁ। আৰু ঢাপনাখনো মুচিবলগীয়া আছে ন, তোমাৰে মুচি কৰি লয়, তাৰপিছত ঢাপনাখন মুচোগৈ। আৰু এটা কথা, এনেকৈ তুলসী থানখন মুচিবলৈও নোৱাৰি। মই গা চা ধুই লওঁ, তাৰপিছতে মুচিব পাৰিম। সেইকাৰণে কাম বন কৰি লওঁ, কৰাৰ পিছত গা ধুই মুচি দিম বাৰু। আৰু বজাৰত যাবলগীয়াও আছে, কল চল এইবিলাক আনিবলগীয়াও আছে ন। সন্ধিয়ালৈতো এখন খুৱাই দিবই লাগিব ঘৰত, হয়নে? মোৰ কেমেৰাটো কৰা বহুত প্ৰব্লেম আছে, সেইকাৰণে এইখিনি গোটেইখিনি মচি কমপ্লিট কৰি লওঁ, তাৰপিছত আকৌ ভিডিঅ' বনাই আছোঁ। এয়া মই তুলসী থাপনাখন মুচি আছোঁ। গা চা ধুই ল'লোঁ, গা চা ধুই গৈছোঁ, এতিয়া ভাটি পেলা হৈ গৈছে। একদম ধুনীয়াকৈ মুচি আছোঁ। চাওক, ভালমতে হাতত বোকা লাগি থকাৰ কাৰণে ভালমতে ধৰিব পৰা নাই, কাৰণে বহুত লৰি আছে। চাওক, ধুনীয়াকৈ লিপি দিওঁ। চাওক, আমাৰ তুলসী থাপনাখন কি ধুনীয়া লাগিছে। মই ধুনীয়াকৈ লিপি দিলোঁ। এতিয়া ব'লক
মোৰ চাকি জ্বলোৱা হৈছেই আৰু এটা আছে, এটা এইটো চাইডত দি থৈ আহোঁগৈ, তাৰপিছত হৈ যাব। আৰু ভিতৰতে মই নেবৰ্ডখন দিছোঁ। আপোনালোকে মাহ প্ৰসাদ খাবলৈ আহিবলৈ নাপাহৰিব আকৌ। আৰু আপোনালোকেও বিহু কেনেকুৱা হ'ল, কেনেকুৱাকৈ চলিলে মোক ক'বচোন বাৰু। আশা কৰোঁ আপোনালোকেও বিহুটো বহুত ভালেই গ'ল। আপোনালোকক মই বিহু শুভেচ্ছা দিবই পৰা নাই, সেইকাৰণে লাষ্টে হওক যিয়ে নহওক আৰু বিহু শুভেচ্ছা যাচিলোঁ। এতিয়া ভিডিঅ'টো বহুত দীঘলেই হৈ গ'ল, আৰু বেছি দীঘলীয়া নকৰি ইমানতে সামৰণি মাৰোঁ আৰু। এতিয়া ৰাতি হ'লে যেতিয়া চাওক এইপিনে লাইট চাইট জ্বলাই দিছোঁ একেবাৰে দেৱালীৰ নিচিনা। আজিৰ কাৰণে ইমানে। গুড নাইট।